এভৰিৱান মোৰ ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ যে বহুদিনৰ মূৰত ভাবিলোঁ আপোনালোকৰ এটা সৰু ভিডিঅ' আগবঢ়াওঁ বৰ্তমান অসমীয়াৰ পবিত্ৰ ভাদ মাহ অসমৰ প্ৰত্যেকটা নামঘৰতে নাম প্ৰসংগেৰে উপচি আছে আমাৰ নামঘৰতো নাম প্ৰসংগ লোৱা হয় দুবাৰকৈ ৰাতি বাপসকলে আৰু দিনত আইসকলে বাপসকলৰ গুৱাপান দিয়াৰ দায়িত্ব আমাৰ ঘৰৰ পৰা দেউতাই ল'লে আৰু দিনত এয়া মই ওলাইছোঁ আইসকলৰ গুৱাপান দিয়াৰ দায়িত্ব ল'বলৈ ঘৰত যেতুকে মহিলা হিচাপে ময়ে আছোঁ গতিকে ময়ে ওলাইছোঁ এই যে গামোচাখন দেখিছে বহুত পুৰণি মায়ে মই স্কুলত থাকোঁতে আনি দিছিল এতিয়াও ভাল হৈ আছে আৰু এয়া মই নামঘৰলৈ অকলে ওলালোঁ কাৰণ খুৰীহঁত নামঘৰ চাফা কৰিবলৈ বুলি সোনকালেই গ'ল পথাৰখন চাওকচোন ইমান সেউজীয়া হৈ আছে এই এল পি স্কুলখন দেখিছে এইখনতে মই পঢ়িছিলোঁ আৰু এয়া ওচৰতে পুথিভঁৰাল লগতে আমাৰ মইনা পাৰিজাতো আৰু এয়া আমাৰ নামঘৰৰ পৰা আহি পাই ধুনৰ আবদাৰ মই বোলে মেগী বনাই খুৱাব লাগে অৱশ্যে তাক খোৱালোঁ আজিলৈ আহিছোঁ বাই